নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা বহুদিনৰ অন্তত আজি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অৰ্থাৎ গা ভাল নাছিল আৰু আজি আমি ইয়াত অসমৰ প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট ইন আছাম অসমৰ প্ৰথম ব্যক্তিৰ বিষয়ে কিছুমান প্ৰশ্ন আলোচনা কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ লগতে আমি অপশ্যনেল যিখিনি পইণ্ট আছে শেষত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এভাৰ আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন আৰু অপশ্যনসমূহত দিয়া আছে এ মামণি ৰয়ছম গোস্বামী অপশ্যন বিত দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন চিত দিয়া আছে অমূল্য বৰুৱা আৰু অপশ্যন ডিত দিয়া আছে মহিম বৰা আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আমি ইয়াৰ বিষয়ে আলোচনা কৰিম শেষত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এভাৰ আছামিজ ৰাইটাৰ টু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড অৰ্থাৎ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন আৰু অপশ্যনসমূহত দিয়া আছে এ হোমেন বৰগোহাঁই অপশ্যন বিত দিয়া আছে নৱকান্ত বৰুৱা অপশ্যন চিত দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা আৰু অপশ্যন ডিত দিয়া আছে নান অফ দ্য এভভ অৰ্থাৎ ওপৰৰ কোনোটোৱেই নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা আৰু যতীন্দ্ৰনাথ দুৱৰাদেৱে 1952 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল তেওঁ বনফুল কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হু ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ প্ৰথম অসমীয়া বাতৰি কাকতৰ নাম কি আৰু অপশ্যনসমূহত দিয়া আছে এই প্ৰতিদিন অপশ্যন বিত দিয়া আছে গণ অধিকাৰ অপশ্যন চিত দিয়া আছে অৰুণোদয় আৰু অপশ্যন ডিত দিয়া আছে অসমীয়া খবৰ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰুণোদয় অৰুণোদয় আছিল প্ৰথম অসমীয়া বাতৰি কাকত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য আছামিজ গ্ৰামাৰ বুক প্ৰথম অসমীয়া ব্যাকৰণৰ পুথিখনৰ নাম কি আৰু অপশ্যনসমূহত দিয়া আছে এ অসমীয়া ভাষাৰ ব্যাকৰণ অপশ্যন বিত দিয়া আছে অসমীয়া ব্যাকৰণ অপশ্যন চিত দিয়া আছে অসমীয়া ভাষাৰ গাঁথনি আৰু অপশ্যন ডিত দিয়া আছে নান অফ দ্য এভভ কোনো নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমি জানো এইটো হৈছে অপশ্যন এ অসমীয়া ভাষাৰ ব্যাকৰণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ মিতে 5 নম্বৰ প্ৰশ্ন হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কি আছিল আৰু অপশ্যনসমূহত দিয়া আছে এই অসমীয়া দৈনিক অপশ্যন বিত দিয়া আছে দৈনিক খবৰ অপশ্যন চিত দিয়া আছে দৈনিক বাতৰি আৰু অপশ্যন ডিত দিয়া আছে দৈনিক জনমভূমি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দৈনিক বাতৰি আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ শেষত আমি ইম্পৰ্টেণ্ট তথ্য যিখিনি আছে সেইখিনি আলোচনা কৰিম সেইকাৰণে ভিডিঅ'টোৰ মাজত আমি এতিয়া আলোচনা কৰা নাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আমি আশা ৰাখিলোঁ 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ পয়েট্ৰি বুক প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি আৰু অপশ্যনসমূহত দিয়া আছে এ প্ৰহ্লাদ চৰিত অপশ্যন বিত দিয়া আছে চৰ্যাপদ অপশ্যন চিত দিয়া আছে বথ এ এণ্ড বি অৰ্থাৎ এ আৰু বি দুয়োটা আৰু অপশ্যন ডিত দিয়া আছে নান অফ দ্য এভভ এটাও নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰহ্লাদ চৰিত্ৰ বা প্ৰহ্লাদ চৰিত আৰু প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল আমি জানো তেওঁ আছিল হেম সৰস্বতীদেৱ ঠিক আছে আৰু প্ৰহ্লাদ চৰিত্ৰ হৈছে প্ৰথম অসমীয়া কবিতা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 7 নম্বৰ প্ৰশ্ন হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ হিষ্টৰিকেল নভেল প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস কি আছিল আৰু অপশ্যনসমূহত দিয়া আছে এ ভানুমতী অপশ্যন বিত দিয়া আছে লাহৰী অপশ্যন চিত দিয়া আছে পদুম কুঁৱৰী আৰু অপশ্যন ডিত দিয়া আছে বোৱাৰী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভানুমতী ৰচনা কৰিছিল আমি জানো পদ্মনাথ গোহাঁই বৰুৱাদেৱে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল আৰু অপশ্যনসমূহত দিয়া আছে কালিৰাম মেধি অপশ্যন বিত দিয়া আছে তৰুণৰাম ফুকন আৰু অপশ্যন চিত দিয়া আছে ৰঘুনাথ চৌধুৰী আৰু অপশ্যন ডিত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱাদেৱে আছিল প্ৰথম অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ 1917 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে
9 নম্বৰ হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী প্ৰথম অসমীয়া অভিধান কি আছিল আৰু অপশ্যন সমূহ দিয়া আছে এ ইংৰাজী অভিধান অপশ্যন বি দিয়া আছে অসমীয়া আৰু ইংৰাজী অভিধান অপশ্যন চি দিয়া আছে ইংৰাজী শব্দ ভাণ্ডাৰ আৰু অপশ্যন ডি দিয়া আছে নান অফ দ্য এভভ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসমীয়া আৰু ইংৰাজী অভিধান 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট নভেল অন ট্ৰাইবেল লাইফ ইন আছাম অসমৰ জনজাতীয় জীৱনৰ প্ৰথম উপন্যাসখন কি আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ সংলাত ফেংলা অপশ্যন বি দিয়া আছে মিৰি জীয়ৰী অপশ্যন চি দিয়া আছে মিচিং সমাজ আৰু অপশ্যন ডি দিয়া আছে ফেৰেংগা দাও আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিৰি জীয়ৰী আছিল জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথমখন উপন্যাস আৰু ইয়াৰ ৰচক আমি জানো তেওঁক অসমৰ ৱাল্টাৰ স্কট বুলিও কোৱা হয় উপন্যাস সম্ৰাট বুলি কোৱা হয় তেওঁ হৈছে ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াদেৱ 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 11 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক ইন আছামিজ অসমীয়াত প্ৰথম ছপা গ্ৰন্থখন কি আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ মৃত্যুঞ্জয় অপশ্যন বি দিয়া আছে ধৰ্মপুস্তক অপশ্যন চি দিয়া আছে অসমৰ বুৰঞ্জী আৰু অপশ্যন ডি দিয়া আছে নীলা চৰাই আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধৰ্মপুস্তক 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আৰু আমি ইয়াৰ ৰিলেটেড ডাটাসমূহ শেষত আলোচনা কৰিম তো আপোনালোকে মনোযোগেৰে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ ফাৰ্ষ্ট আছামিজ প্ৰ'জ প্ৰথম অসমীয়া গদ্য আৰু অপশ্যনসমূহ দিয়া আছে এই হৰিৰ চৰণ অপশ্যন বি দিয়া আছে কথাগীতা অপশ্যন চি দিয়া আছে ভক্তি ৰত্নাকৰ কথা আৰু অপশ্যন ডি দিয়া আছে নান অফ দ্য এভভ এটাও নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কথাগীতা আৰু কথাগীতা কোনে ৰচনা কৰিছিল আমি জানো বৈকুণ্ঠনাথ ভাগৱত ভট্টদেৱে ঠিক আছে তেওঁৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰোমাণ্টিক পয়েট্ৰি প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা কি আছিল আৰু অপশ্যনসমূহ দি আছে কেতেকী অপশ্যন বি দি আছে হৃদয় অপশ্যন চি দি আছে বন কুঁৱৰী আৰু অপশ্যন ডি দি আছে ভাল পোৱাৰ বুকু মাটি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বন কুঁৱৰী আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা আৰু বন কুঁৱৰী ৰচনা কৰিছিল আমি জানো চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক ইয়াৰ লগতে তেওঁ বিন বৰাগী কবিতা পুথি ৰচনা কৰিছিল আৰু তেওঁ ৰচনা কৰিছিল প্ৰতিমা আৰু লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াদেৱে কৈছে প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট শ্বৰ্ট ষ্টৰী কালেকশ্যন বুক ইন আছামিজ অসমীয়াৰ প্ৰথম চুটিগল্প সংকলন পুথিখন কি আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ মৰুদ্যান অপশ্যন বি দিয়া আছে ককা দেউতা আৰু নাতি ল'ৰা অপশ্যন চি দিয়া আছে সুৰভি অপশ্যন ডি দিয়া আছে বাঁহী বুঢ়ী আইৰ সাধু আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুৰভি বাঁহী বুলি এই কাৰণেই কৈছোঁ যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাঁহী আলোচনী সম্পাদনা কৰিছিল আৰু বাঁহী আলোচনী প্ৰকাশ পাইছিল কিমান চনত আমি জানো নহয়নে 1909 চনত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 15 নম্বৰ প্ৰশ্ন হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ছনেট প্ৰথম অসমীয়া ছনেট কি আছিল আৰু অপশ্যনসমূহ দি আছে প্ৰিয়তমাৰ চিঠি অপশ্যন বি দি আছে সফুৰা অপশ্যন চি দি আছে বাতৰ লিগিৰি আৰু অপশ্যন ডি দি আছে নান অফ দ্য এভভ এটাও নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো আৰু এইটো হৈছে প্ৰিয়তমাৰ চিঠি আৰু প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিল আমি জানো জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত এগৰাকী অন্যতম আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া 16 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম মেকাৰ টু আছামিজ ফিল্ম অসমীয়া চলচ্চিত্ৰৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আৰু অপশ্যনসমূহ দিয়া আছে আনন্দ চন্দ্ৰ বৰুৱা অপশ্যন বি দিয়া আছে মুনীন বৰুৱা অপশ্যন চি দিয়া আছে প্ৰমথেশ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াদেৱ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আৰু আপোনালোকে কমেণ্ট বক্সত জনাব যে প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম প্ৰথম অসমীয়া ছবিখনৰ নাম কি আৰু অপশ্যনসমূহ দিয়া আছে এ পিয়লি ফুকন অপশ্যন বি দিয়া আছে জয়মতী অপশ্যন চি দিয়া আছে স্মৃতিৰ পৰশ আৰু অপশ্যন ডি দিয়া আছে ৰঙা পুলিচ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়মতী উত্তৰটো ওলাই পৰিলে নহয়নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 18 নম্বৰ প্ৰশ্ন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ডাইৰেক্টৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আৰু অপশ্যনসমূহ দিয়া আছে এ প্ৰমথেশ বৰুৱা অপশ্যন বি দিয়া আছে মুনীন বৰুৱা অপশ্যন চি দিয়া আছে জাহ্নু বৰুৱা আৰু অপশ্যন ডি দিয়া আছে ইন্দ্ৰ বনিয়া আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক আছিল ফিল্ম ডাইৰেক্টৰ আৰু তেওঁ হৈছে অপশ্যন এ প্ৰমথেশ বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 19 নম্বৰ প্ৰশ্ন
What was the first Assamese play to be recorded? ৰেকৰ্ডিং হোৱা প্ৰথম অসমীয়া নাটকখন কি আছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ মুকুন্দ, অপশ্যন বিত দিয়া আছে ৰুক্মিণী হৰণ, অপশ্যন চিত দিয়া আছে বকাসুৰ বধ, আৰু অপশ্যন ডিত দিয়া আছে নান অফ দ্য এভৱ, এটাও নহয়। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰুক্মিণী হৰণ। 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 20 নম্বৰ প্ৰশ্নটো হৈছে Which Assamese film director was the first to receive President's Silver Medal? কোনজন অসমীয়া চলচ্চিত্ৰ পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ জয়ন্ত নাথ, অপশ্যন বি দিয়া আছে ৰবীন বেনাৰ্জী, অপশ্যন চি দিয়া আছে জুবিন গাৰ্গ, আৰু অপশ্যন ডি দিয়া আছে নিপ বৰুৱা। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি জানো, আৰু তেওঁ হৈছে নিপ বৰুৱা। এইখিনিতে আমি মনত ৰাখিব লাগিব যিখিনি প্ৰশ্ন আমি আলোচনা কৰিলোঁ তাৰ ৰিলেটেড পইণ্টসমূহ আমি এতিয়া আলোচনা কৰিম। চাম ইম্পৰ্টেণ্ট পইণ্ট, অৰ্থাৎ কিছুমান গুৰুত্বপূৰ্ণ তথ্য মনত ৰাখিব। প্ৰথমতে আমি চাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ইন 1979 ফৰ হিজ নভেল মৃত্যুঞ্জয় ইমৰ্টেল, যিটো অৰ্থাৎ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াদেৱে 1979 চনত তেওঁৰ উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে, আৰু এই উপন্যাসখন আছিল মৃত্যুঞ্জয়, অৰ্থাৎ মৃত্যুঞ্জয় মানে হৈছে অমৰ। ইয়াৰ পিছত আমি চাম হি ৱাজ অলছ' এ ৰিচিপিয়েণ্ট অফ সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ আছামিজ নভেল ইয়াৰউইংগম ইন 1961 1961। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। তেওঁৰ অসমীয়া উপন্যাস ইয়াৰউইংগমৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। মনত ৰাখিব যে 1979 চনত তেওঁ মৃত্যুঞ্জয়ৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল, আৰু তাৰপিছতে তেওঁ ইয়াৰউইংগমৰ বাবে 1961 চনত আগত, অৰ্থাৎ মৃত্যুঞ্জয়ৰ আগত ৰচনা কৰিছিল। 1961 চনত তেওঁৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছত আমি চাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৱাজ দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ডিউৰিং দ্য পিৰিয়ড অফ 1983 to 1985। 1983 পৰা 1985 চনৰ সময়ছোৱাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসম সাহিত্য সভাৰ সভাপতিও আছিল। ইয়াৰ পিছত আকৌ আমি চাম তেওঁৰ বিষয়ে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৱাজ দ্য এডিটৰ অফ আছামিজ লিটাৰেৰী জাৰ্নেল ৰামধেনু। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া সাহিত্য আলোচনী ৰামধেনুৰ সম্পাদক আছিল। মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ, সেইকাৰণে আমি আলোচনা কৰি আছোঁ। ইয়াৰ পিছত চাম আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৱাজ ন'ন এজ এ ৰাইটাৰ অফ ৰামধেনু ইৰা। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰামধেনু যুগৰ লেখক হিচাপে খুব পৰিচিত আছিল। যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। যতীন্দ্ৰনাথ দুৱৰা ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড ইন 1955 ফৰ হিজ পয়েট্ৰি বুক বনফুল। যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। কবিতা পুথি আছিল বনফুল, 1955 চনত, মনত ৰাখিব। ইয়াৰ পিছত আমি চাম যতীন্দ্ৰনাথ দুৱৰা ৱাজ ন'ন এজ বনফুলৰ কবি। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি নামেৰে জনা গৈছিল। যতীন্দ্ৰনাথ দুৱৰা ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য আছাম সাহিত্য সভা ইন 1955 হুইচ ৱাজ হেল্ড এট ধুবুৰী ডিষ্ট্ৰিক্ট। যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল, যিখন অধিৱেশন অনুষ্ঠিত হৈছিল ধুবুৰী জিলাত। ইয়াৰ পিছত আমি চাম দ্য ফাৰ্ষ্ট আছামিজ উইমেন টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড ইজ নলিনীবালা দেৱী ফৰ অলকানন্দা 1968। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী। তেওঁ অলকানন্দাৰ বাবে 1968 চনত এই বঁটা লাভ কৰে। ইয়াৰ পিছত আমি চাম ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয় ৱাজ ডক্টৰ নাথান ব্ৰাউন। অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন। অৰুণোদয় ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন জানুৱাৰী 1846 এণ্ড কণ্টিনিউড ইন টিল 1879। 1846 চনৰ জানুৱাৰী মাহৰ প্ৰথম প্ৰকাশ হয় অৰুণোদয়, 1879 চনলৈকে চলিছিল। ঠিক আছে, এইখিনি খুব গুৰুত্বপূৰ্ণ, জানিব লাগিব আমি। অৰুণোদয় ৱাজ প্ৰিণ্টেড বাই দ্য বেপ্টিষ্ট মিছনেৰী প্ৰেছ ইন শিৱসাগৰৰ বেপ্টিষ্ট মিছনেৰী প্ৰেছে অৰুণোদয় ছপা কৰিছিল। দ্য পাব্লিশ্বাৰ অফ অৰুণোদয় ৱাজ অলিভাৰ থমাছ কাৰ্টাৰ। অৰুণোদয়ৰ প্ৰকাশক আছিল অলিভাৰ থমাছ কাৰ্টাৰ। দৈনিক বাতৰি ৱাজ পাব্লিছ ইন দ্য ইয়াৰ 1935 ফ্ৰম যোৰহাটৰ পৰা 1935 চনত প্ৰথম প্ৰকাশ হৈছিল দৈনিক বাতৰি কাকত। শিৱপ্ৰসাদ বৰুৱা পাব্লিছ দৈনিক বাতৰি। শিৱপ্ৰসাদ বৰুৱা ডাঙৰীয়াদেৱে দৈনিক বাতৰি প্ৰকাশ কৰিছিল। ইয়াৰ পিছত আমি চাম নীলমণি ফুকন ৱাজ দ্য এডিটৰ অফ দৈনিক বাতৰি। দৈনিক বাতৰিৰ সম্পাদক আছিল নীলমণি ফুকন। মনত ৰাখিব, প্ৰকাশ কৰিছিল শিৱপ্ৰসাদ
বৰুৱা আৰু ইয়াৰ সম্পাদক আছিল নীলমণি ফুকন। ইয়াৰ পিছত আমি আলোচনা কৰিছিলোঁ প্ৰহ্লাদ চৰিত্ৰৰ বিষয়ে। হেম সৰস্বতী ৰদ প্ৰহ্লাদ চৰিত। হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল। তেওঁ কমতাধিপতি দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁৰ পৃষ্ঠপোষক ৰজাগৰাকী আছিল দুৰ্লভ নাৰায়ণ। ইয়াৰ পিছত আমি চাম Assamese historical novel Bhanumati was written by পদ্মনাথ গোহাঁই বৰুৱা in 1890 to 1891। 1890 পৰা 91 চনৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা দেৱে প্ৰথম ঐতিহাসিক উপন্যাস অসমীয়া ঐতিহাসিক উপন্যাস ভানুমতি ৰচনা কৰিছিল। মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আমি চাম পদ্মনাথ গোহাঁই বৰুৱা was the first president of অসম সাহিত্য সভা in 1917। পদ্মনাথ গোহাঁই বৰুৱা 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। ইয়াৰ পিছত আমি আলোচনা কৰিছোঁ মিৰি জীয়ৰীৰ কথা। মিৰি জীয়ৰী ৱাজ ৰিটেন বাই ৰজনীকান্ত বৰদলৈ in 1894। 1894 চনত ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী উপন্যাসখন ৰচনা কৰিছিল, যিটো আছিল জনজাতীয় জীৱনৰ ভিত্তিত ৰচনা কৰা হৈছিল এইখন। ইয়াৰ পিছত আমি আলোচনা কৰিম ধৰ্মপুস্তক was the Assamese form of the Bible. It was translated by Atmaram Sharma in the year 1813। ধৰ্মপুস্তক আছিল বাইবেলৰ অসমীয়া ৰূপ আৰু 1813 চনত আত্মাৰাম শৰ্মাই অনুবাদ কৰিছিল ধৰ্মপুস্তকখন। কথাগীতা was written by ভট্টদেৱ। কথাগীতা ৰচনা কৰিছিল ভট্টদেৱে। জোনাকী an Assamese language magazine published from Calcutta in 1889 marked the dawn of romanticism in Assamese literature. The first romantic poem, Bon Kuwari by Chandrakumar Agarwala, and the first Assamese sonnet, Priyatamar Chithi by Hemchandra Goswami, were published in the magazine. এটা হেমচন্দ্ৰ গোস্বামী ইয়াক কি ৰচনা কৰিছিল? বনফুল আমি আলোচনা কৰিছোঁ, নহয়নে? সুৰভি ৱাজ ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা ইন 1909। 1909 চনত সুৰভি লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াদেৱে ৰচনা কৰিছিল। এইখিনি অসমীয়াত আমি চাই লওঁ। এইখিনি 1889 চনত জোনাকী কাকত কলিকতাৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ আলোচনী আছিল এইখন। জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যত ৰোমান্টিকতাৰ উন্মেষ ঘটিছিল। প্ৰথম ৰোমান্টিক কবিতা আছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ বন কুঁৱৰী আৰু প্ৰথম অসমীয়া চনেট আছিল হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি। এই জোনাকী আলোচনীতে প্ৰকাশ পাইছিল। মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু যিখিনি আমি আলোচনা কৰি কুৱেশ্যনসমূহ তাৰ ৰিলেটেড ডাটাসমূহ আমি এতিয়া আলোচনা কৰি আছোঁ। এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু 1909 চনত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল সুৰভি। এইটো আছিল প্ৰথম অসমীয়া চুটিগল্প সংকলন। তো বন্ধু বান্ধৱীসকল, আজি আমি টোটেল 20 টপ কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ, অৰ্থাৎ প্ৰথম অসমীয়া। আৰু বন্ধু বান্ধৱীসকল, বহুদিন ধৰি গা ভাল নাছিল কাৰণে ভিডিঅ'সমূহ প্ৰস্তুত কৰিব পৰা নাছিল, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। তো বন্ধু বান্ধৱীসকল, এতিয়াৰ পৰা আমি ৰেগুলাৰলি ভিডিঅ'সমূহ দিয়াৰ প্ৰয়াস কৰিম। তো বন্ধু বান্ধৱীসকল, ভালদৰে থাকক, ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। থেংক ইউ, ধন্যবাদ। জয় আই অসম।